নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিকি মেধি আৰু আপোনালোকে চাই আছে BNB ক্ৰিয়েটিভ। আজি এটা নতুন ভিডিঅ'ৰ মাজত আপোনালোক সকলোকে মই বিকি মেধিয়ে স্বাগতম জনাইছোঁ। তেন্তে আহক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা কৈ থৈ দিওঁ, যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। তেন্তে আহক ভিডিঅ'টোৰ মাজত। তো আজি আমাৰ খানা হৈছে ধ্ৰুৱহঁতৰ ঘৰত। তো ধ্ৰুৱহঁতৰ ঘৰত মানে কি আৰু আমি খানা ধ্ৰুৱহঁতৰ ঘৰত দেখাই পিনে আহক গেছ চেছ পুৰা চব দেখাই দিওঁ। এই গেছ আছে পুৰা এটা লাইটাৰ চাইটাৰ আছে পুৰা এনেকৈ মাৰি পিনে পুৰা জ্বলাই দিম, দি পিনে পুৰা খানা বনাই দিম। তো চাই যাব গোটেইখিনি ভিডিঅ'। তো গাইছ এটা বেলেগ বস্তু দেখা বুলি ভাবিছোঁ। ধ্ৰুৱই ন ঘৰত মাছ পুহিছে, চাওক না মাছ ক'ত পুহিছে দেখাই দিছোঁ আপোনালোকক খাবৰ কাৰণে। এই মাছ এয়া পুৰা জুপিয়াই আছে মাছে আৰু ধ্ৰুৱৰ এয়া আছে একুৰিয়াম ঘৰত, এই মিনি একুৰিয়াম। তো গাইছ আমাৰ খানা থাকে মাত্ৰ 4টা আৰু মই থাকোঁ তাৰপিছত আকৌ খানাত আমাৰ খানাত আমি 4টা থাকোঁ। 4টাৰ মাজত বিকি ডেকা থাকে। বিকি ডেকাই আজি কৰিব আহিছে নাজানো দেই। কিবা কবি নেকি? ইমান মানে একো ক'বলগীয়া নাই, পুৰণা ক'ব লগা নাথাকে। আজি মানে বিকি কৰিব আহিছে নাজানো দেই, পুৰা ব্লেক এণ্ড হোৱাইট মাৰি আছে আজি নাজানো আৰু। ক'বলগীয়া বহুত থাকে বোলে, কোনোটা নাই তো দিবহে আপোনালোকৰ মাজৰ পৰা যদি এজনী কোনোটা থাকে। নাই নাই আছে দিয়ক, মিছা কথা কৈছোঁ, নহ'লে আকৌ সেইফালৰ পৰা বহুত দিব আমাক। তো বন্ধু বান্ধৱীসকল, এইখিনি হৈছে আমাৰ খানাৰ যোগাৰ। আমি যিহেতু 4টা আমাক বেছি বস্তুৰো প্ৰয়োজন নাই। তো ইয়াত আছে মিৰ্চি পাউডাৰ এটা, তাৰপিছত চিকেন মছলা এটা, মিট মছলা এটা, এই একেবাৰে চিকেন মছলা মিট মছলা দুটাৰ কাম একেটা আছে। মানুহে কিয় মানে নাজানে বুজি নাপাওঁ মই। তাৰপিছত আকৌ থাকিল জিৰা 1 পেকেট, কিন্তু জিৰা 2 পেকেট লাগিছিল, গতিকে ধ্ৰুৱহঁতৰ ঘৰত আগৰে অনা আছে যদি 1 পেকেট দি দিম। তাৰপিছত হ'ল গৰম মছলা 1 পেকেট, তাৰপিছত ইয়াত নহৰু আছে, তাৰপিছত এয়া বিকি কৈ দিয়া গোটেইখিনি কি লৈ আছে হাতত। আলু এটা আনিছোঁ আৰু 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 কি আছে আৰু এয়া কাটি আছে ইয়াত হাঁহৰ মাংস আছে ইয়াত হাঁহ আছে ন। তো আজি আমি হাঁহ বনাম কোমোৰাৰে। তো আপোনালোকে চাই যাব আৰু গোটেইখিনি নে কি গাইজ, কি কয়? এই আলু কাটি আছো, আলু খাবি, আলু হৈ যাবি চালু। ইমান লাহে লাহে কাটি আছে যে আলু এতিয়া জুকাব পাৰে না, গৰম কৰি কাটছো অলপমান ভাজা পাব চব। চকুত ধৰে না, উপায় নাই। আপোনালোকৰ যদি মানে কি বুদ্ধি লাগে নহলে বুদ্ধি ইউজ কৰিব পাৰে আপোনালোকে ঠুঙা ঠুঙা পিন্ধি যাব। তই আপোনালোকে দেখিছে পুৰা একেবাৰে ৰান্ধনি পুৰা ৰান্ধি আছে আৰু আমি পুৰা 3টা পুৰা যোগালী হৈ আছো, পুৰা আমি হেল্প কৰি আছো যি যি লাগে বস্তু তাক। কিবা লাগে নেকি এতিয়া বৰ্তমান? কেনে এয়া বৰ্তমান আমি মাংসত দালি আছো, আলু দালি আছো। দাস আমাৰ মানে বিশিষ্ট ৰান্ধনি। তো আপোনালোকৰ বিয়া সবাহত মানে কিবাহত যদি প্ৰয়োজন হয়, বিয়া সবাহ, জন্মদিন, হেপী বাৰ্থডে মানে য'তে লাগে আৰু কিবা ভাত মাতিব পাৰে। তো লগতে মানে আমি এটা বেলেগ এটা মানে কি আজিৰ ভিডিঅ'টো একচুৱেলি প্ৰমোট ভিডিঅ' হ'ব। মানে কি আৰু এটা বস্তু এটা প্ৰমোট কৰিম, কি দুটা বস্তুটো কৈ দিয়া তুমি। তো আমাৰ মানে কি আৰু কফি মেচিন আছে মানে এটা। তো মানে যদি আপোনালোকে বিয়া সবাহত কিবাহত বিচাৰে তো কফি মেচিনটো ভাড়াত পাব আপোনালোকে। তাৰ বিনিময়ত আমাক শ্বৰ্ট কিঞ্চিত মানে কিবা এটা মাননি হিচাপে দিলে হ'ল আৰু পইচা বুলি আমি নকওঁ, যিহেতু আমি শ্বৰ্ট কিঞ্চিত কিবা অলপমান লওঁ। তো আৰু এটা কথা কৈছোঁ, আমাৰ মানে কি আৰু সেই যিটো মানে কফি মেচিন তাৰে মানে মূল বাণী হৈছে সকলোতকৈ কমত আৰু সকলোতকৈ আগত, আৰু চাফ চিকুণৰ ক্ষেত্ৰত আমি বিশেষভাৱে সতৰ্ক। তো আমাৰ মানে ইউনিট যিটো নাম আছে বন্ধুত্ব, আমি বন্ধুত্বৰ ফালৰ পৰা এনেকুৱা কিছুমান কাম কৰি থাকোঁ। আশা কৰোঁ কামবিলাক আপোনালোকে ভাল পাব। তেন্তে ভিডিঅ'টো ইয়াতে শেষ নকৰোঁ বাৰু, চাই যাব গোটেইখিনি হোৱাৰ পিছত দেখাই যাম গোটেইখিনি, চাই যাব। তো বন্ধু বান্ধৱীসকল এটা বস্তু আপোনালোকক মই দেখাই দিওঁ। এইটো মোৰ হাতত আছে মানে কি ঘিউ। তো মানে এই ঘিউটো কিন্তু মানে কি দোকানৰ পৰা কিনি অনা নহয়, পুৰা অৰিজিনেল পুৰা ঘৰত বনোৱা ঘিউ হয় এইটো। তো আপোনালোকেও মানে ঘৰত ঘিউ বনাব পাৰে এনেকুৱা। যদি মানে ঘিউ বনোৱা আপোনালোকক লাগে কিন্তু শিকিব বিচাৰে, তেন্তে মোক ভিডিঅ'ৰ কমেণ্টত আপোনালোকে জনাব যদি লাগে, মানে কেনেকৈ বনাইছে কি কৰিছে পুৰা গোটেইটো আপোনালোকক ভিডিঅ' আকাৰে শিকিব। বিকিৰ বোলে বিকিয়ে কৈছে তাৰ বোলে এটা ডাইলগ এটা মনত পৰি থৈ যে ডাইলগটো দিব। হয়তো হৈছে ঘিউটোক লৈ পিনে এটা ডাইলগ দিব। আমি কেমেৰা ঘূৰাই দিছোঁ, ডাইলগটো দি দে এতিয়া, দি দে ডাইলগটো। অ' শৰ্মায়া গেয়া ভিকুৱে ডাইলগটো দিব, ভিকু দি দে। তো বন্ধু বান্ধৱীসকল মানে কথাটো কি হ'ল, খানা চানা খালোঁ, খাই লৈ পিনে ঘৰ আহিলোঁ। আহি পিনে মানে কি হ'ল কথাটো মানে মই ভিডিঅ'টো শেষ কৰিব পাহৰিছিলোঁ। তো শেষ কৰিব পাহৰিছিলোঁ মানে খানা চানা খাই পিনে ভাগৰো ধৰিল। তো আহি পিনে এতিয়া ঘৰ পালোঁ। ঘৰ পাই পিনে মনত পৰিছে যে মই ভিডিঅ'টো শেষ কৰিব বাকী আছিল। তো এতিয়া ভিডিঅ'টো শেষ কৰিছোঁ।
তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই পিনে এনে আৰু অলপ কমেডি ভিডিঅ' আছিল তো ইমান বেয়া পোৱা নাই আৰু যদি ভিডিঅ'টো চাই পিনে ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ তেন্তে আজিলৈ কৈছোঁ ধন্যবাদ জয় অসম।